কাৰ্বি আংলঙতো গণৰাজ্য দিৱসৰ ব্যাপক প্ৰস্তুতি সুৰক্ষাৰ স্বাৰ্থত ঠায়ে ঠায়ে আৰক্ষীৰ দ্বাৰা অব্যাহত বাহন আদি নথিপত্ৰ তালাচী অভিযান উত্তপ্ত ডিমা হাছাও 12 ঘণ্টীয়া বন্ধত মাইবং ষ্টেচন ৰেল অৱৰোধ ক্ষুব্ধ অৱৰোধকাৰীৰ দ্বাৰা আৰক্ষীৰ গাড়ী অগ্নিদগ্ধ আৰক্ষীৰ গুলীত গুৰুতৰ আহত কেইবাজনৰ খেৰনি উপস্বাস্থ্য কেন্দ্ৰত পৰিত্যক্ত অৱস্থাত ঠিকনাবিহীন এক মৃতদেহ চিকিৎসাধীন অৱস্থাত মৃত লোকজনৰ ঠিকনা বিচাৰি বিপঙত খেৰনি আৰক্ষী নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সঞ্চয়তা তেৰণপি আগবাঢ়িছো প্ৰথমটো খবৰলৈ দেশৰ অন্যান্য ৰাজ্যৰ লগতে কাৰ্বি আংলঙতো গণৰাজ্য দিৱসৰ ব্যাপক প্ৰস্তুতি চলিছে প্ৰতিবাৰৰ দৰে এইবাৰো কাৰ্বি আংলং জিলা সদৰ ডিফু আৰু পশ্চিম কাৰ্বি আংলং জিলা সদৰ হামৰেনত দেশৰ 69তম গণৰাজ্য দিৱসটি উলহ মালহেৰে অনুষ্ঠিত কৰিবলৈ জিলা প্ৰশাসনে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ডিফুৰ উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ খেলপথাৰত চহৰত সামৰিক আৰক্ষী দলৰ লগতে চহৰৰ কেইবাখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে পেৰেডৰ অনুশীলন ইতিমধ্যে সমাপ্ত হৈছে আনহাতে পশ্চিম কাৰ্বি আংলং জিলা সদৰ হামৰেন পুৰণা বজাৰ স্থিত ৰংবং ৰংহাং পথাৰত প্ৰায় 15খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে পেৰেডৰ আখৰা সমাপ্ত কৰিছে লগতে দিৱসৰ লগত সংগতি ৰাখি হামৰেনত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা প্ৰীতিমূলক ফুটবল আদি কেইবাটাও কাৰ্যসূচী গ্ৰহণ কৰিছে হেয়ে সকলোকে দলে বলে ওলাই আহি দিৱসৰ কাৰ্যসূচীসমূহত অংশগ্ৰহণ কৰিবলৈ জিলাবাসীক আহ্বান জনাইছে জিলা প্ৰশাসনে আমাৰ 68th ৰিপাব্লিক ডে সন্দৰ্ভত মই সবক মই শুভেচ্ছা জনালো গণতন্ত্ৰ দিৱসত সদায় কিছুমান দুষ্কৃতিকাৰীয়ে কিবা এটা গণ্ডগোল কৰাব বিচাৰে তো হেতুলৈ আমাৰ পুলিচ প্ৰশাসনটো বহুত এলাৰ্ট আছে আমি স্পেশাল নাকা চেকিংটো লগাইছো বহুত ঠাইত আৰু বিশেষকৈ আমাৰ 2 হুইলাৰ্ছ আৰু 4 হুইলাৰ চেকিংটো ভালকৈ চলি আছে ৰাইজক অলপমান অসুবিধা হ'ব পাৰে কিন্তু কাইন্ডলি ৰাইজে আমাৰ লগত বেৰ কৰিব লাগিব আমি হেলগৰ সুৰক্ষাৰ কাৰণে বিলা কাম কৰি আছো অকলে হেতু নহয় আমাৰ পুলিচ প্ৰশাসন CRPF আৰু আৰ্মি যিমান আছে সব এতিয়া মেইন যেটো যিমান সেনসিটিভ জায়গা বিলাক আছে তাতে প্ৰপাৰলি ডিপ্লয় হৈ আছে আৰু এইখিনি এৰেঞ্জমেন্টস কৰাৰ পিছত আমি ভাবো আমাৰ 24 জানুৱাৰী যেটো ৰিপাব্লিক ডে ফাংচন যেটো আছে এটা ভালকৈ চলিব আৰু মই ৰাইজক অনুৰোধ কৰিলো যে হেলকে কমপ্লিটলি ফুল্লি পাৰ্টিসিপেট কৰিব পাৰে কোনো ধৰণৰ ভয়টো ৰাখিব নালাগে এটো যেনেকুৱা বহুত বছৰ পৰা চলি আছে তেনেকুৱা এবাৰ ভালকৈ যাব আৰু এটো আমাৰ দেশৰ কাৰণে এটা ইম্পৰ্টেন্ট ফেষ্টিভেল হয় মানে কাষ্ট ৰিলিজিয়ন ক্ৰিড একো নাই এটো এভৰি ইণ্ডিয়ান সেলিব্রেট কৰিব লগা ফেষ্টিভেল এখানে পাবলিক ৰাইজে বেসিক আহি ফেষ্টিভেল সেলিব্রেট কৰিলে ভাল হ'ব আমাৰ স্থানীয় যিবিলাক স্কুল কলেজ আৰু পুলিচ প্ৰশাসনে সকলো ফালৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে আমাৰ 69 পাৰ হৈ আমি 70 বছৰ গৈ গৈছো বুলি জানো আমি ৰাজ্যক আহ্বান জনাইছো যে প্ৰশাসনৰ লগত 26 তাৰিখৰ গোটেই দিনটোৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে আৰু কিবা যদি সেকেন্ড নিউজ থাকে যেটো আপোনালোকে জানে আমাৰ এই জিলাখনে উগ্ৰপন্থী দমনিয়ত আছিল কিন্তু এতিয়াও উগ্ৰপন্থীসকল আমাৰ চৰকাৰৰ লগত ইতিমধ্যে বুজাপৰা আহিছে আমি ভাবো খুব শান্তিৰে এইবাৰ আমাৰ গোটেই দিনটোৰ কাৰ্যসূচীত আমি সফল হ'ব পাৰিম আনহাতে বিভিন্ন উগ্ৰপন্থী সংগঠনে দেশৰ গণৰাজ্য দিৱস বৰ্জনৰ উদ্দেশ্যে আহ্বান জনোৱা 11 ঘণ্টীয়া বন্ধৰ সময়ছোৱাত যাতে কুটাঘাতমূলক ঘটনা সংঘটিত কৰিব নোৱাৰে তালৈ লক্ষ্য ৰাখি সমগ্ৰ পাৰ্বত্য জিলাখনতে আৰক্ষী প্ৰশাসনে জোৰদাৰ তালাচী অভিযান অব্যাহত ৰাখিছে ডিফুৰ পৰা মঙ্গল ইংহি আৰু বৈঠালাংছৰ পৰা জাসন ইংহি ৰিপৰ্ট কাৰ্ড নিউজ নাগালিম চুক্তিক লৈ অগ্নিগৰ্ভা ডিমা হাছাও আগদিনা লোৱা সিদ্ধান্ত মতে ডিমা হাছাওৰ সামাজিক সংগঠন JNH DSU ADSU DWS DMA আজি 12 ঘণ্টীয়া ডিমা হাছাও বন্ধ আহ্বান দিছিল সামাজিক সংগঠনৰ আহ্বানত নিজৰ জাতি মাটি ভেটি ৰক্ষাৰ স্বাৰ্থত হাজাৰ হাজাৰ ডিমাছাও বাহিৰলৈ ওলাই আহিছিল
ৰেলৱে পথ অৱৰোধ কৰি নগা চুক্তিক লৈ ডিমাচাসকলে মনত থকা গভীৰ ক্ষোভ প্ৰদৰ্শন কৰিছিল তাৰে মাজতে একাংশ ক্ষোভিত অৱৰোধকাৰীসকলে ৰেলৱে ট্ৰেক নষ্ট কৰিবলৈ ধৰাই নহয় আৰক্ষী গাড়ী অগ্নিদগ্ধ কৰে এনে পৰিপ্ৰেক্ষিতত ক্ষোভিত অৱৰোধকাৰীসকলক আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিবলৈ গৈ প্ৰথমে কন্দুৱা গেছ পিছত ব্লেংক ফায়াৰ আৰু অৱশেষত গুলিয়াবলৈ ধৰে লগে লগে অৱৰোধ স্থানত এক অবৰ্ণনীয় আৰু উত্তপ্ত পৰিস্থিতি উদ্ভৱ হ'ল তিনিজনকৈ পুৰুষ আৰু মহিলা অৱৰোধকাৰী আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত আৰু কেইবাজনো আহত হয় আহতসকলক লগে লগে চিকিৎসাৰ বাবে হাফলং অসামৰিক চিকিৎসালয়লৈ লৈ যায় উল্লেখ্য যে নাগালেণ্ডৰ পৰা প্ৰকাশ পোৱা কাকত এখনত গ্ৰেটাৰ নাগালেণ্ড প্ৰসংগত লিখা প্ৰতিবেদনত ডিমা হাছাৰ বিষয়ে কৰা মন্তব্যৰ সন্দৰ্ভত প্ৰতিবেদক নাগাদম্বমূলক ভুল স্বীকাৰ কৰিবলৈ কোৱা হৈছিল কিন্তু এই প্ৰসংগত কাকতৰ কৰ্তৃপক্ষৰ নীৰৱতা আৰু জিলা প্ৰশাসনৰ এই ক্ষেত্ৰত পালন কৰা নীৰৱতাই আজি ডিমা হাছাক অগ্নিগৰ্ভা কৰি তুলিলে আনহাতে এই সমগ্ৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত কাৰ্বি আংলঙৰ লামডিং ৰোড স্থিত কাৰ্বি ছাত্ৰ সন্থাৰ কাৰ্যালয়ত কাৰ্বি ছাত্ৰ সন্থা আৰু HSDCয়ে আজি সন্ধিয়া 6 বজাত এক যুটীয়া সংবাদমেল আয়োজন কৰে আৰু সংবাদমেল যোগে ডিমা হাছাত উদ্ভৱ হোৱা এই অবৰ্ণনীয় পৰিস্থিতিৰ বাবে বিজেপি চৰকাৰ আৰু আৰক্ষী প্ৰশাসনক তীব্ৰ গৰিহণা দিয়াৰ লগতে এই সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্তৰ কামনা কৰিছে উল্লেখ্য যে আজি এই সংবাদমেলত সাংবাদিকসকলক উদ্দেশ্যি মতামত ব্যক্ত কৰে HSDCৰ সভাপতি ডাক্তৰ মংৱে ৰংপি আৰু কাৰ্বি ছাত্ৰৰ সভাপতি সিমিয়ন ৰংফাৰে তেনেকুৱা ভাইলেণ্ট চিষ্টেম এদি ক্ৰাউডক ডিছপাৰ্চ কৰা যে চিষ্টেমটো কৰিছে সেইটো আমি একদম বহুত ষ্ট্ৰংলি কণ্ডেম কৰিছোঁ কাৰণ ইয়াত বহুত কেইটা আৰু পিচফুল চিষ্টেমত বা লেছ ভাইলেণ্ট চিষ্টেমত ক্ৰাউড ডিছপাৰ্চ কৰা আছে ৱাটাৰ কেনন হওক বা টিয়াৰ গেছ হওক বা ৰাবাৰ পেলেটে হওক বা লাঠি চাৰ্জে হওক কিন্তু এইকেইটা বাদ দি পেলাই যে পুলিচে যে সেইটো চিষ্টেমটো কৰিছে যে লাইভ বুলেটছ ইউজ কৰিছে আৰু সেইটো ভাইটেল পাৰ্টছত চেছত যে বুলেটটো ফায়াৰ কৰিছে সেইটো আমি ষ্ট্ৰংলি কণ্ডেম কৰিছোঁ কাৰণ ইয়াত খালি আমাৰ যুৱক বুলি নহয় আমাৰ ইয়াত দুজনী মহিলাও বহুত চিৰিয়াছলি আমাৰ বহুত গ্ৰেভলি ইনজৰ্ড হৈছে বুলি আমি খবৰটো পাইছোঁ সেইকাৰণে আমি এইটো ষ্ট্ৰংলি কণ্ডেম কৰিছোঁ আৰু এইটো ইজিলি এটা এভইড কৰিব পৰা চিটুৱেশ্যন আছিলে কিন্তু এইটো এভইড নকৰাকৈ এইটো পৰা চিটুৱেশ্যনটো ইমান বেয়া কৰি হৈ গৈছে যে এতিয়া আমাৰ ডিমা হাছাত বহুত বেয়া এটা অৱস্থা আমি খবৰ পাইছোঁ তাৰ বেলেগ বেলেগ আমাৰ ভাই বন্ধুসকলৰ পৰা বা বেলেগ বেলেগ অৰ্গেনাইজেশ্যনৰ পৰা চিটুৱেশ্যন এতিয়া ডিমা হাছাত বহুত বেয়া আৰু সেইটো কাৰণে মই যোনটো আমাৰ এতিয়া ৰুলিং বিজেপি চৰকাৰ আৰু বিজেপি চৰকাৰৰ লগত মই RSSকো মই ব্লেম দিবলৈ বিচাৰিছোঁ কাৰণ RSSে এইটো বহুত বাৰে বাৰে দাবী কৰি আছে যে আমি এইটো ডিমা হাছাত যোনটো ছেটেলাইট কাউন্সিলটো এষ্টাব্লিছ কৰিছোঁ এইটো আমাৰ এটা ডাঙৰ এটা ৰোল বুলি RSSে এইটো অপেনলি এটা কৈছে সেইকাৰণে ইয়াত আৰু এটা পইণ্ট যোনটো আমি বাৰে বাৰে আমি আগতো কৈছোঁ যে RSS আৰু বিজেপি বেলেগ নহয় একে হয় বুলি ইয়াতে আমি ক্লিয়াৰলি আমি ইয়াত গম পাই গৈছোঁ হাফলঙৰ পৰা সুৰজ বৰ্মনৰ ৰিপৰ্ট কাৰ্ড নিউজ চৰণেহে জানে মৰণৰ ঠাই ব্যক্তিজনক মৃত্যুৱে হয়তো টানি আনিলে খেৰণী উপস্বাস্থ্য কেন্দ্ৰলৈ কোনেও নজনা ঠিকনাবিহীন এই লোকজন যোৱা কেইবাদিন ধৰি সমগ্ৰ খেৰণী অঞ্চলত যতে ততে কাম কৰি অঘৰি জীৱন যাপন কৰি আহিছিল আজি হঠাৎ লোকজনক অসুস্থ অৱস্থাত খেৰণী পাব্লিক স্কুল ছাত্ৰবাসৰ চৌহদত প্ৰত্যক্ষ কৰে আজি হঠাৎ লোকজনক অসুস্থ অৱস্থাত খেৰণী পাব্লিক স্কুল ছাত্ৰবাসৰ চৌহদত প্ৰত্যক্ষ কৰে লগে লগে প্ৰত্যক্ষদৰ্শীজনে আৰক্ষীক খবৰ দিয়ে ইফালে মানৱতাৰ খাতিৰত অসুস্থ অৱস্থাত চাই থাকিব নোৱাৰি প্ৰত্যক্ষদৰ্শীজনে খেৰণী উপস্বাস্থ্য কেন্দ্ৰলৈ নি চিকিৎসাৰ ব্যৱস্থা কৰা হয় যদিও দুৰ্ভাগ্যজনকভাৱে লোকজন সুস্থ হৈ নুঠিল আৰু মৃত্যুক সাৱটি ল'বলগীয়া হ'ল স্থানীয় ৰাইজে জানিবলৈ দিয়াৰ মতে লোকজনে হেনো নিজকে যাদৱ উপাধিধাৰী বুলি পৰিচয় দিছিল কিন্তু তেওঁ ক'ৰ পৰা আহিছিল আৰু তেওঁৰ আত্মীয়নো ক'ত আছে ইত্যাদি কথাবোৰ অৱশ্যে কাকো জানিবলৈ দিয়া হোৱা নাছিল বৰ্তমান মৃতদেহটো খেৰণী আৰক্ষীৰ জিম্মাত ৰখা হৈছে খেৰণীৰ পৰা বীৰেন ইংহিৰ ৰিপৰ্ট কাৰ্ড নিউজ
সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ और अभी एक और भूकंप 7.4 की तीव्रता का। अरे बाप रे एया तेते बहुत बेया होल बहुत बेसी जान माলৰ লোকসান হল সাগে এই মাত্ৰ আমি নতুন ঘৰ বনোৱাৰ কথা ভাবিছিলো এতিয়াতো বল ভয় লগা হৈছে মইতো নতুন ঘৰ বনাই আছো মই কিন্তু এই ক্ষেত্ৰত পুৰা নিশ্চিন্ত হৈ আছো কিয়নো মই নিজৰ ঘৰৰ নিৰ্মাণত লগাই আছো এক্সট্ৰা আটাইতকৈ মজবুত আৰু আটাইতকৈ শক্তিশালী টাটা টিস্কনৰ SD ৰিভাৰ টাটা টিস্কন SD ৰিভাৰ উচ্চ প্ৰযুক্তিৰ ফ্যাক্টৰী সমূহত উচ্চ নিৰীক্ষণতে বনোৱা হয় হেয়েটো টাটা টিস্কন ৰিভাৰে বনোৱা হয় এক্সট্ৰা সেফ Holy Child Academy, Lurulangso, Difu Karbi Anglong. New admission starts from 15th of December 2017 for the class of playgroup to class 5. The new classes will start from 8th of January 2018. The academy provides many facilities such as computer education, secure environment, music and dance class, art and painting class, playroom, audio-visual room, school tuition, daycare, school tiffin, smart class, child development center, etc. Parents and guardians are requested to collect admission form from the principal office at office hours. For more details, please contact at 9854-143-772 or you can also contact at 03-671-27900. Aturgimi Academy, Rukasen, Amlapati, Difu 782460, affiliated to CBSE, New Delhi. Admission open, Montessori up to class 9. Issue of prospectus and admission form from 1st of December 2017. Facilities like Boys and Girls Hostel, audio-visual teaching aid with projector, smart class, Next Education Inter Private Limited, arts and dance classes, etc. Montessori classes will start from 1st week of January 2018. For admission details, please contact 03671-273084 or 7896-971-592 or 8724068454 or 8472091283. A huge and marvelous collections of winter wear for ladies, gents and kids are available at Marlin Showroom. Marlin Showroom, opposite of Town Outpost, Main Market, Difu, Karbi Anglong. For more details, please contact at 9435-433-011 or 96788-35481. Have one bite of sweetness in your little and great celebration and occasion. Taste it today at Ashoka Sweets, the Soy Building, MG Road, Difu Market. Blossom Beauty Clinic and Training Center. Facilities available. List of haircut, hair treatment, hair oiling, henna, straightening, hair perming. Full body spa, coloring, waxing, manicure and pedicure, party makeup. List of facial, signature galvanic facial, signature Orleda facial, gold, pearl, diamond facial, fruits facial, cleanup, normal facial and bleach. Blossom Beauty Clinic and Training Center, KST Road near Aturgimi Outlet, Difu, Karbi Anglong. Banalata Chaudhary Deka 9435539500. Kanch Assam Hill Small Industries Development Corporation Limited opera ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াবহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ
বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে পশ্চিম কাৰ্বি আংলঙৰ আৰ্মি ৰেড হৰ্ন ডিভিজনৰ দ্বাৰা সদ্ভাৱনা অভিযানৰ অধীনত বৈঠালাংছত কেইবাটাও বিদ্যালয়ত বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰে জানুৱাৰী 22 তাৰিখৰ পৰা 23 তাৰিখলৈ বিভিন্ন বিদ্যালয়সমূহত অনুষ্ঠিত কৰা চিকিৎসা শিবিৰৰ যোগে ছাত্ৰ-ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী তথা অভিভাৱকসকলৰ লগতে বিদ্যালয়সমূহৰ দাঁতিকাষৰীয়া লোকসকলেও ভালেমান উপকৃত হয় উল্লেখ্য যে চিকিৎসা শিবিৰত কেৱল স্বাস্থ্য পৰীক্ষা বা ঔষধ বিতৰণে নহয় বিভিন্ন ধৰণৰ ৰোগৰ পৰা প্ৰতিকাৰ তথা চিকিৎসাৰ লগতে ল'বলগীয়া সাৱধানতাৰ বিষয়ে সভাপাতি সজাগতা প্ৰদান কৰা হয় শিবিৰত হামৰেড অসামৰিক চিকিৎসালয় ডাক্তৰ মনোৰঞ্জন কলিতাকে ধৰি ফাৰ্মাচিষ্ট তথা নাৰ্ছসকলে সহযোগ কৰে হাঞ্জালাংছৰ ডনচৰী খেলপথাৰ ডনচৰী মুকলি মঞ্চত বৃহস্পতিবাৰে পুৱা 10 বজাত অনুষ্ঠিত হয় এখন গুৰুত্বপূৰ্ণ সভা বিশিষ্ট সাংস্কৃতিক কৰ্মী কাংবুৰা ইংটিৰ উদ্দেশ্য ব্যাখ্যা আৰু বিশিষ্ট সাংস্কৃতিক কৰ্মী সোনাৰাম সিংনাৰৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত কেইবাগৰাকী গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে বালিপথাৰ কাৰ্বি মাণ্ডলিক সমাজৰ নাম আজিৰে পৰা বালিপথাৰ কেচিএছ জোন অৰ্থাৎ বালিপথাৰ কাৰ্বি মাণ্ডলিক সাংস্কৃতিক সমাজখন আজিৰে পৰা ডনচৰী কাৰ্বি সাংস্কৃতিক সমাজ বুলিহে পৰিচিত হ'ব এই চূড়ান্ত সিদ্ধান্ত ডনচৰী খেলপথাৰত আজি অনুষ্ঠিত সভাতেই লোৱা হয় যদিও যোৱা 25 সংখ্যক মাণ্ডলিক ৰূপালী জয়ন্তী মহোৎসৱ উদযাপন অনুষ্ঠানত লোৱা হৈছিল এই সিদ্ধান্ত নতুন মাণ্ডলিক কাৰ্বি সমাজৰ নতুন কমিটিখনত ৰমেশ সিংনাৰক সভাপতি সিংনাৰক উপসভাপতি কাংবুৰা ইংটিক সম্পাদক মহেশ্বৰ টকবিক সহ সম্পাদক বুঢ়া টিমুঙক বিত্ত সম্পাদক সিং টিমুং আৰু কাটি তেৰণপিক যুটীয়া কাৰ্যালয় সম্পাদক আদিচন তেৰাঙক সাংস্কৃতিক সম্পাদক বিষ্ণু লেকঠেক প্ৰচাৰ সম্পাদকৰ লগতে কিশন বে হৰি ৰংহাং ৱেলছন টাৰো মনসিং ইংলেক কেশংকিৰি ৰংপি আৰু বাছাৰ ৰংফাৰপি প্ৰমুখ্যে ব্যক্তিসকলক সদস্য পদত অন্তৰ্ভুক্তি কৰে এই নতুন সমিতিখনে আগন্তুক তাৰালাংছ অনুষ্ঠিতব্য 44 সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ বাবে দায়িত্ব নিৰ্বাহ কৰিব আৰু এই সম্পৰ্কে বিস্তৃত আলাপ আলোচনাৰ বাবে পুনৰ অহা 28 জানুৱাৰী ডনচৰী আকলামৰ এই একেই মঞ্চ সভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয় এই সভাতে উল্লেখ্য আজিৰ এই সভাত মুখ্য অতিথি হিচাপে সৰুপথাৰ ভিডিসি অধ্যক্ষ ঋষ সিংনাৰ উপস্থিত থাকে বুকাজানৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাৰ্ড নিউজ অসম শিশু সুৰক্ষা সংস্থা আৰু কাৰ্বি আংলং জিলা শিশু সুৰক্ষা সংস্থাৰ যুটীয়া উদ্যোগত ধনচিৰি কমিউনিটি হলত কন্যা শিশু দিৱস উদযাপন কৰা হয় এই দিৱস উপলক্ষে সভাপতি সুবানা ৰংকুমাৰৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত ধনচিৰি এমই স্কুলৰ প্ৰধান শিক্ষক পূৰ্ণ বাহাদুৰ চেত্ৰী সাংবাদিক সঞ্জু বৰা উকিল অৰ্জুন চেত্ৰী ধনচিৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক ডাক্তৰ ভাস্কৰ ভৰালী প্ৰমুখ্য ব্যক্তিসকল উপস্থিত থাকে কন্যা শিশুসকল আজি উপযুক্ত শিক্ষা দি একগৰাকী সফল ব্যক্তি বিষয়া ব্যৱসায়ী আদি ৰূপত গঢ়ি নিজৰ ভৰিত নিজে থিয় দিব পৰাকৈ গঢ়িব লাগে কিন্তু ভাৰতত অধিকতৰ কন্যা বা ছোৱালী 18 বছৰ পূৰ্ণ নোহোৱাকৈ বহু ঠাইত বিয়া দি ঘৰ সংসাৰৰ দৰে গধুৰ দায়িত্ব মূৰত জাপি দিয়া হয় আৰু আজি যিটো সামাজিক পৰিৱেশ গঢ় লৈ উঠিছে তাত কন্যাসকল মুঠেই নিৰাপদ নহয় গতিকে কন্যা শিশু বিভিন্ন দিশত সজাগতা প্ৰদানৰ লগতে কন্যাসকলৰ সুৰক্ষা তথা আইনৰ বিষয়ে সজাগতা দিয়াৰ দৰকাৰ আদি কথাবোৰৰ ওপৰত আলোকপাত কৰে সভাত উপস্থিত অতিথিসকলে উল্লেখ্য আজি এই দিৱস উদযাপনৰ অংশৰূপে শিশুসকলৰ মাজত পুৱা ভাগত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছো ধন্যবাদ